এয়া সৰু মাছ ধুনীয়াকৈ বাছি লৈ ভাজি ল'লোঁ। তাৰপিছত আৰু পথাৰৰ পৰা অলপ সৰু মানিমুনি বুটলি আৰু নৰসিংহ আমাৰ ঘৰতে আছে, নৰসিংহ কেইপাতমান ছিঙি আনিলোঁ। তাৰপিছত ধুনীয়াকৈ ধুই পখালি ল'লোঁ, লৈ আজি এনেকৈ বনাম বুলি ভাবিছোঁ। আৰু এয়া সৰু মাছখিনি ভাজি ল'লোঁ, ভাজি লৈ তাৰপিছত এয়া অলপ মছলা যোগাৰ কৰিলোঁ, আদা নহৰু, তাৰপিছত জলকীয়া পিঁয়াজ এনেকৈ, আৰু এয়া শুকান জলকীয়া তেজপাত দি এনেকৈ ভাজি লোৱাৰ পিছত ধুনীয়া কৰি তাৰপিছত আৰু এয়া মছলাখিনি ভাজি ল'ম। আজি এনেকৈ মানে জোল বনাম বুলি ভাবিছোঁ। আৰু এইখিনি মিক্সিত বটি লৈছিলোঁ আপোনাৰ নৰসিংহখিনি আৰু মানিমুনিখিনি একেলগে। এইখিনি মছলাখিনি ভজাৰ পিছত ইয়াতে দি দিলোঁ। তাৰপিছত এনেকৈ অলপ উতলাব লাগিব। উতলোৱাৰ পিছত এয়া উতলাওঁতে মাছখিনি দি দিলোঁ। আৰু আজি এনেকৈ মানে খাম বুলি ভাবিছোঁ আৰু নৰসিংহ আৰু সৰু মানিমুনি আঞ্জা। আৰু চ' আপোনালোকক ভাবিলোঁ এবাৰ দেখাই দিওঁ। ধুনীয়াকৈ আঞ্জা হৈ গ'ল, উতলি আছে, এতিয়া খাম আৰু। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। যদি ভাল পায় প্লিজ এটা লাইক কৰি দিব। ধন্যবাদ।